Hello guys, আমি বেক কৰোঁ মোৰ ফাৰ্ষ্ট বেক চোৱাই। আজি আমি দেখুৱাম শুৱালকুছিত মানে কিছুমান ঠাই মানে ধুনীয়া লগা কিছুমান বিউটিফুল প্লেচ দেখাম। তো আজি আমি ভিডিঅ'টো আগবঢ়াম। আমি আজি দেখুৱাই আছোঁ, ভিডিঅ'টো গোটাই চাব। এয়া আমি আৰম্ভ কৰিছোঁ ভিডিঅ'টো, চ' আপোনালোকে গোটাই চাব। এইখন হৈছে শুৱালকুছিৰ বস্ত্ৰ উদ্যান। এইখন হৈছে শুৱালকুছিৰ বস্ত্ৰ নগৰী শুৱালকুছি আদৰণি। চ' আমি এইবাৰ শুৱালকুছি গড়ৰ পৰা আগত গেলি যাম। শুৱালকুছি মানে পাট মুগাৰ কাপোৰগিলা দেখুৱাম। চ' ভিডিঅ'টো গোটাই চাই থাকিব। আমি আহিছোঁ। চ' আমি শুৱালকুছি গেটৰ পৰা যাই আছোঁ আমি চিল্কালয় দেখুৱাবলৈ। চ' আমি কাপোৰ চাপোৰ দেখাম আৰু আমাৰ মন্দিৰবিলাক দেখাম। আপুনি চাই থাকক। এয়া শুৱালকুছি প্লেচ। বৰ ধুনীয়া জেগাবোৰ। আপোনালোকে আহিব, যোনবিলাক ধৰ শুৱালকুছিত অহা নাই একবাৰ চাই যাব। আপোনালোকে ভাবিব আৰু কি বঢ়িয়া জেগাত আহিলোঁ। আপোনালোকে যে ভাল পায় চেনেলটো মানে ভিডিঅ'টো, প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে লাইক আৰু শ্বেয়াৰ কৰিব। আমি যাই আছোঁ। চ' এইখন হৈছে শুৱালকুছি জুনিয়ৰ কলেজ। আৰ্টছ চাইন্স কমাৰ্চ চব পঢ়িব পাৰি। আমি যি ভিডিঅ'টো বনাইছিলোঁ কোনখন পাহাৰত মুগা ভাত। চ' আজি আমি দূৰৰ পৰা দেখি চাম পাহাৰখন। আমি আগবাৰো অলপ ভিডিঅ'টো। এইখন হৈছে শুৱালকুছি এনজেল স্কুল। এইখনে এই ৰাস্তাটো 10 কিলোমিটাৰ মানে আগৰ পৰাই বামন্দিলৈ যোৱা হয় আৰু এয়া আমাৰ শুৱালকুছি পুলিচ থানা যোৱা হয়। আমি যাই আছোঁ আগবাঢ়ি। এইখনে হৈছে শুৱালকুছি হস্পিটেল। এয়া শুৱালকুছি হস্পিটেল। ইয়াত মহাত্মা গান্ধীৰ 30খন বিচিনেজাত গ্ৰাম্য চিকিৎসা। চ' আজি আমি আহি আছোঁ মানে শুৱালকুছিৰ কাপোৰৰ বাবে বিখ্যাত। আমি এইবাৰ মানে চিল্কালয়ত সোমাওঁ। আমি শুৱালকুছিৰ তাঁতশাল মানে চিল্কালয়খনত সোমাওঁ আমি এতিয়া। আমি কাপোৰবিলাক দেখুৱাম, কেনেধৰণৰ শুৱালকুছিত কাপোৰ পোৱা যায়, পাট মুগা এইবিলাক দেখুৱাম। আমি আহি আছোঁ। এতিয়া আমি আহি আছোঁ খগেন চিল্ক হাউচ। আমি এতিয়া দেখাম কাপোৰবিলাক, কি কাপোৰ, পাট মুগাৰ। চ' আমি দেখাম। আমি খগেন চিল্ক হাউচত সোমাম। কাপোৰবিলাক দেখাম কেনেকুৱা ধৰণৰ, শুৱালকুছি কি কাপোৰৰ বাবে বিখ্যাত, পাট মুগা কাপোৰৰ বাবে। আমি যেন কাপোৰবিলাক উলিয়াই দেখাম আমাৰ দোকানখনত আছে। ত' আমি এতিয়া কাপোৰবিলাক দেখাম। এয়া চাইজা বুঢ়াগিলা বৰে
যোৰা আৰু আপোনালোকে যদি শুৱালকুছিত আহি কাপোৰ কিনিব বিচাৰিছে প্লিজ আমাক কণ্টেক্ট কৰিব আমি আপোনালোকক কাপোৰ দেখুৱাম শুৱালকুছিত কি আপোনালোকৰ কাপোৰ লাগে ৰিহা লাগে পাট লাগে মুগা লাগে চকল লাগে চ' আমি দেখুৱাম ইয়াৰ উপৰি গামোচাৰ কাপোৰ পোৱা যায় চ' আমাৰ আজি দোকান কৰা চব কাপোৰ দেখাব আমি এতিয়া ভিতৰলৈ যাম ইয়াতে যোনগিলা আমাৰ বড়োসকলে পিন্ধে দখনা সেয়াই আজি পাট মুগা কাপোৰে যি বঢ়িয়াকৈ বনাইছে মানে বুজিছে আমি দেখুৱাম আজি আৰু আপোনালোকে বিয়া বাৰুগিলা কইনে যোৰা পিন্ধে চ' ইয়াতে আছে আমি ভিতৰলৈ আহোঁ যাব এই দখনা এই বড়োসকলে পিন্ধে নিজৰ কাপোৰ আমাৰ শুৱালকুছি বঢ়িয়াকৈ বনাইছে দখনাবিলাক কইনাৰ কাপোৰ মানে যি কইনে পিন্ধে সেই কাপোৰটোত আমাৰ এয়া বঢ়িয়া বৰ ধুনীয়া লাগিছে কাপোৰ আৰু এয়া আছে নৰ্মেল চেট মই মানে আপুনি ধৰক বিয়াত পিন্ধি যাব আৰু যাই পেলাই এয়া কাপোৰ পিন্ধিব পাৰে এয়া নৰ্মেল চেট এয়া হ'ল নপৰাৰ চক এইটো হৈছে শুৱালকুছি আদাবৈ গণেশ মন্দিৰ চ' এইটো আৰু ইপিনে আছে আমি যাম এতিয়া আমি আহি পালোঁ গণেশ মন্দিৰ চ' ইয়াত এটা মনসা পূজা কৰা হয় আমি যাই আছোঁ এয়া জাগাগিলা এইটো হ'ল ব্ৰহ্মপুত্ৰ নদীটো ইয়াত মনসা পূজা কৰা হয় চ' ইয়াত ৰাইচাও আছে আমি ৰাইচা দেখাম হাতে খুটাই বুলি ভয়ে লাগে আকৌ আছি দেখি যাওঁ আজি এটা শিৱ মন্দিৰ আছে এইটো আছে শিৱ মন্দিৰ এটা কালী মন্দিৰ আছে আমি যাই আছোঁ এইটো কি গম পাইছেনে এইটো হ'ল শিৱ নটৰাজৰ এখন পিকচাৰ আঁকিছে বৰ ধুনীয়াকৈ আঁকিছে এই ছবিটোত এইটো হৈছে কালী মন্দিৰ ইয়াত কালী পূজা কৰা হয় এয়া শিলৰ মাজত শিৱলিংগ আছে এয়া পাথৰটো মস্ত এটা শিল তাৰে মাজত শিৱলিংগটো আছে